নমস্কাৰ ৰূপহী অসমলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত কিছুমান অসুবিধাৰ কাৰণে ভিডিঅ'বোৰ কৰিব পৰা নাছিলোঁ, বনাব পৰা নাছিলোঁ, ব্যক্তিগত কিবা অসুবিধা আছিলে, সেইকাৰণে গতিকে নতুন ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু আপোনালোকে চাই ভাল পাব বুলি আশা কৰোঁ। মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাৰ দগাঁৱত আছোঁ আৰু আজি অন্য এক প্ৰতিভা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মোৰ লগত ইয়াৰে এজন বৰ্তা আছে। সেই বৰ্তাই বাল্যকালৰ পৰাই টোকাৰী গীত, বিহুগীত আৰু লোকগীত, এই আমাৰ যিমানসমূহ গীত আছে, আধুনিক গীত, সকলোসমূহৰ লগত জড়িত আৰু বাদ্যযন্ত্ৰও বজায়। বিভিন্ন জেগাত সুনাম অৰ্জন কৰি আহিছে আৰু কেছেটতো তেখেতৰ আগতে কেছেটো ওলাইছিলে। বৰ্তমান প্ৰভাতী সুৰ কেছেট কিমান চনত এইটো? 79। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা হয় কমেণ্ট কৰি জনাব। বৰ্তা ৰূপহী অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমতে আপোনাৰ পৰিচয়টো দিলে ভাল পাব। মোৰ নাম প্ৰবুধ চন্দ্ৰ, মৰিগাঁও জিলা মৰিগাঁও। মই মৰিগাঁও, নগাঁও বহু অঞ্চলতে গীত মাত পৰিৱেশন কৰিছোঁ। যথেষ্ট ৰাইজৰ উৎসাহ পাইছোঁ। এতিয়া বৰ্তমান মই ঘৰতে আহি এই গীত মাতেৰে মই চলি আছোঁ। হয়, চৰ্চা এতিয়াও চলি থাকেনে বৰ্তা? চৰ্চা পূৰা চলি আছে। হয়, ডেইলি মানে নিমন্ত্ৰণ থাকেই। নামো গায়? নামো গাওঁ, দিহানাম নামো গাওঁ। আৰু বাদ্যযন্ত্ৰটো আছোঁৱেই, যি বাদ্য দিয়ে তাকেই মই বজাব পাৰোঁ। কথা পাতি থাকিম বাৰু, তাৰ মাজতে আপোনাৰ যদি লোকগীত আৰু টোকাৰী এভাগ শুনিবলৈ পাওঁ ভাল লাগিব, দৰ্শকসকলে ভাল পাব। ঠিক আছে। এই ঘূৰ কলি কালে কিয় জনম দিলি মোকে, মিছা ধন মিছা জন মিছা মায়া সংসাৰ, দুখ লিখে দুখ সকলোৱে আদৰ কৰে, য'তে ত'তে ধনীয়ে পাই মান, গৰীবৰ নাই মান, য'তে ত'তে অপমান, গৰীবৰ নাই মান, য'তে ত'তে অপমান, মানুহ বুলি নকৰে জ্ঞান। এই ঘূৰ কলি যুগত কিয় জন
77 77 পায় হয় আৰু নিজে শিকিছেনে নিজে শিকিছোঁ নিজে শুকাই কাটিছোঁ নিজে খুন্দি বনাইছোঁ আৰু এইখিনিতে বৰ্তাৰ মুখত এটি নিজে ৰচা গীত শুনি আমি ও কোন কোন বুলি খবর ধরে হাই হরি কানৰ ওচৰে অকলৈ পাই সিহঁতবোৰে মোক কামুৰিব ধৰে কোন কোন বুলি খবৰ ধৰে হাই হৰি কানৰ ওচৰে অকলৈ পাই সিহঁতবোৰে মোক কামুৰিব ধৰে কোন কোন বুলি খবৰ ধৰে মোৰ নামটো সিহঁতক কলো সিহঁতে অকনো নামানে সিহঁতে অকনো নামানে বিজুলীৰ বেজী দৰে মোক শুমেৰে যে হানে কোন কোন বুলি মোৰ নামটো সোধে মোৰ নাম প্ৰবুদ্ধ নাথ বুলি সিহঁতক কলো সিহঁতে অকনো নামানে সিহঁতে অকনো নামানে বিজুলীৰ বেজী দৰে মোক শুঙেৰে যে হানে কোন কোন বুলি মোৰ নামটো সোধে মই শুনিলেন বৰ্তাৰ প্ৰতিভাৰ পৰিচয় পালে আৰু তেখেতে অকল লোকগীত বা এইসমূহ টোকাৰী গীত অকল সেইখিনিৰ লগতে জড়িত নহয় তেখেতে আমাৰ লোকবাদ্যখিনিৰ লগতো জড়িত সুন্দৰকৈ বজাব পাৰে ঘৰতে আছে সমূহ আমাৰ লোকবাদ্য গতিকে টোকাৰীখন লৈ পেলাই বৰ্তাই নিজে গাব লগা হৈছে বাদ্যযন্ত্ৰত সহযোগ কৰা লোককেইজন নাই বৰ্তমান বেলেগ কামত ব্যস্ত হৈ আছে এই শেষত আপোনাৰ পৰা শুনো আৰু আমাৰ অনুষ্ঠানটো এইখিনিতে সামৰি দিওঁ মই নিজে ৰচা দেশপ্ৰেমমূলক গীতো আপুনি নিজে ৰচিছে নিজে ৰচা গীতো আছে নিজে ৰচা ঠিক আছে নিজে ৰচা গীত লিপষ্টিক আইব্ৰো পাউডাৰ চুনো ঘঁহি তাইকলৈ যাব ওলালে নানান ৰঙৰ মেক্সি পিন্ধি আৰে ভাই হয় তোক মোক ভুলালে লিপষ্টিক আইব্ৰো পাউডাৰ চুনো ঘঁহি কলৈ যাব ওলালে নানান ৰঙৰ মেক্সি পিন্ধি তোক মোক ভুলালে আৰে ভাই তোক মোক ভুলালে তয়ো দেখিছ ময়ো দেখিছো সিও দেখিছে সকলোৱে দেখিছে ভালদৰে কৰিবি মন তোৰ মোৰ সাধুৰ ভণ্টিয়ে পিন্ধিছে কি হ'ল আমাৰ দেশখন আজিকালি ছোৱালী বহুতকে দেখিছো সকলোৱে চুন চাধা খাই ধৰ্মেন্দ্ৰ মোদীৰে ৰাস্তাত ঘূৰি ফুৰে দেখিলে ভয় লাগি যায় দেখিলে ভয় লাগি যায় এই চাহ লৈ আহোঁতে পৰি থাকিল দেখি
দেখি ভাল লাগে ডেন্স কৰা দি নাচি যায় শত্ৰু ভাই নিচিনা দেখি খাই যায় লিপষ্টিক আইব্ৰ পাউডাৰ চুলো ধৰি কলৈ যাব ওলালে নানান ৰঙৰ মেক্সি পিন্ধি টুকমুক ভুলালে আৰে ভাই টুকমুক ভুলালে আৰে ভাই টুকমুক ভুলালে আৰে ভাই টুকমুক ভুলালে। ধন্যবাদ থাকিল বৰ্তা আপোনালৈ। আৰু আপুনি যিমানখিনি প্ৰতিভা আপোনাৰ এতিয়ালৈকে আছে সুন্দৰভাৱে উপস্থাপন কৰিছে, বিভিন্ন জেগাত জনপ্ৰিয়তাও লাভ কৰিছে। আপুনি এইখিনি লৈ সুখী যিমানখিনি কৰিছে, নে আৰু কিবা কৰিবলৈ আপোনাৰ মন আছিল? মনটো বহুতেই আছিলে, এতিয়াতো কৰিব নোৱাৰোঁ। মানে আৰু কিছুমান বস্তু কৰাৰ মন আছিলে আপোনাৰ, কিন্তু কৰিব নোৱাৰিলোঁ পৰিস্থিতিৰ কাৰণে। হয়, গতিকে সময়ত হয়তো প্লেটফৰ্ম নাপালে ভাল, সেইবাবে হয়তো আৰু এতিয়া যিখিনি আপোনাক চিনি পাইছে বা মাতিছে কৰিছে, আপুনি যিমান জেগাত ঘূৰিছে, তাৰ বাহিৰেও আৰু আমাৰ বিভিন্ন জেগাত আপোনাৰ পৰিচয় এতিয়াও হয়তো নাই, চিনি নাপায়, খুব কম জেগাত চিনি পায়। কিন্তু আপোনাৰ যথেষ্টখিনি প্ৰতিভা আছে, সেই উপযুক্ত এখন প্লেটফৰ্ম নোপোৱাৰ বাবে বহুত জেগাত আপোনাক চিনিও নাপায়। আৰু বাদ্যযন্ত্ৰখিনি আপুনি এইখন নিজে বনাইছেনে? নিজে বনাইছে। এইখন কিমান দিন হ'ল এতিয়া বনোৱা? এইটোতো ধৰক হেৰি 77ৰ আগত। 77ৰ আগত, তেতিয়াৰ পৰা এতিয়ালৈকে চলিয়ে আছে। গতিকে দৰ্শকসকল, আপোনালোকে অনুমান কৰিব পাৰিছে বৰ্তাৰ প্ৰতিভাৰ কথা। আৰু মই বৰ বেছি নকওঁ, তেখেতে অকণমান গুণগুণাই দিলেই। আৰু যথেষ্টখিনি বাদ্যযন্ত্ৰ বজোৱাৰ প্ৰতিভা আছে। সময় তাকৰ বাবে সেইখিনি হয়তো আপোনালোকৰ মাজত এতিয়া উপস্থাপন কৰিব নোৱাৰিম। গতিকে আমি অনুষ্ঠানটো বৰ বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে সামৰণি মাৰোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সকলোকে চিনাকি কৰাই দিব বৰ্তাৰ সৈতে, আৰু লগতে লাইক এটা কৰিব। সেইখিনি বৰ্তা, আপুনি কিবা ক'ব নেকি শেষত আপোনাৰ ফালৰ পৰা? বৰ্তমান পৰিস্থিতিৰ বিষয়ে কি ক'ব, মানুহবোৰৰ বিষয়ে কি ক'ব? বৰ্তমান কেনেকুৱা হৈছে আমাৰ সমাজতো নীতি নিয়মবিলাক একেবাৰে বেয়া হৈ গ'ল। কোনো সমাজৰ হেৰি নাই, কাৰো কথা কোনেও নামানে, কাৰো কথা কোনেও নুশুনে। সেইয়াকে লৈ বহু চিন্তিত। তথাপিও চৰকাৰে যেতিয়া ভাল কামবিলাক কৰি আছে, আমি সঁচাকৈ খুব ভাল পাইছোঁ। এয়াই মোৰ ক'বলগীয়া। ভুল হ'লে ক্ষমা কৰিব। আৰু আমাৰ এইটো বছৰটো আৰু কৰোণা বুলিয়ে গ'ল। বহুত মানুহৰ ক্ষতিও হ'ল। বহুত ক্ষতি। হয়, উপায় নাই, নিয়ম নীতিবিলাক মানি চলি থাকিব লাগিব। গতিকে ঠিক আছে, আমি এইখিনিতে সামৰণি মাৰিছোঁ। নমস্কাৰ।